তো তাজমহল গাইজ দিল্লীৰ আগ্ৰাত নাই তো সেইটা যদি থাকিল হয় না সেম একদম মানে দিল্লীৰ আগ্ৰাত তাজমহল গাইজ চাব পাৰে ইয়াতে যদি মানে পুখুৰীতে দিয়া যায় সেম মানে আৰু মানে দিল্লীৰ আগ্ৰাৰ সেইটো লুকটো আহি যাব আৰু এতিয়া আমাৰ তাজমহল চাব যা তোক নপালে নদীত পৰি দিম গাঁৱত বদাম কৰি দিম হাই গাইজ দক দক মোক দক অলপমান মই কৈ দিম নেকি বছে আজি তো হাই গাইজ ৱেলকাম বেক টু নলবাৰী ডাইলগ ইউটিউব চেনেল তো আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকক গাইজ স্বাগতম জনাইছোঁ গাইজ আৰু আজি আমাৰ লগত আছে আমাৰ এইটো কৈছোঁ অলপ পিছত অলপ আগত কৈছোঁ তো গাইজ আমি আজি ক'ত যাই আছোঁ কি কথা একদম বঢ়িয়া জেগাত যাই আছোঁ তো আজি মানে এনে জেগাত যাই আছোঁ আমাৰ অসমত মানে গাইজ এটা তাজমহল এটা বনাইছে তো আমি সেইটো আজি চাব যাই আছোঁ মই চাওঁ আপোনালোকক চাব কিন্তু আজি গাইজ পুৱাই পাইছোঁ মানে এই অৰ্ডাৰ ৰাতি মানে গাইজ চকুটো ফুলি আছে না তো এইটো হৈছে গাইজ মানে আমাৰ এই লগৰ আৰু অলপ মানে বহুত কম দিনত লগ পাই কিনে ভাল লগ গাইজ মানে পাগলা আছিলে একদম তো গাইজ বেছি দেৰি নকৰা আমি যাই থাকোঁ তাজমহল গাইজ তাজমহল অসমত তাজমহল কি তাজমহল আপোনালোকে ঠাণ্ডাত চাই গমেই পাইছে আহিব আহিব চলো চলো তো আজি এটা কথা কওক মানে কিছুমানে ভাবে কি ভ্লগ কৰাটো বহুত বেছি সহজ বুলি ভাবে সিমান সহজো নহয় মানে কি দিনটো আপুনি মানে নিজৰ লগতে মানে কথা পাই থাকিব লাগিব সেইটো আপুনি ভাবি চাওক আপুনি মানে কি কওঁ কি ন মানে সেইটো কোনো স্ক্ৰিপ্ট নহয় ভ্লগটো তো আপুনি নন স্ক্ৰিপ্ট মানে কিবা কিবি উল্টা পুল্টা বকি থাকিব লাগিব তো আমি এতিয়া মোটামুটি আহি পালোঁ মানে মেইন ৰাস্তাৰ পৰা অলপমান সোমাই আহি কিনে তাজমহলটো পাই যায় আপোনালোকে দেখা পাইছে আৰু আমি এইবাগেদি এতিয়া ৰাস্তাটো যাওঁ এতিয়া ফাইনেলি মানে আমি তাজমহল আহি পাই গ'লোঁ গাইজ চাব পাৰে আমাৰ লগত বন্ধু কেনে লাগিলে গাইজ চালিয়া একদম তো গাইজ চাব পাৰে মোৰ পিছভাগে গাইজ তাজমহল এইটো তাজমহল গাইজ দিল্লীৰ আগ্ৰাত নাই কিন্তু একেই গাইজ ছেম একে আৰু এই ছাইডত যি মানে অলপ এই কি হেৰিডালৰ পৰা কিবা কয় তো সেইটা যদি থাকিল হয় না ছেম একদম মানে দিল্লীৰ আগ্ৰাত তাজমহল গাইজ চাব পাৰে এই ভিতৰত এতিয়া মানে নাম আছে পঢ়ি আছে মানে এই খালটো যে মানে কি দিল্লীৰ আগ্ৰাত যে মানে খালটো আছে না এই আগত খালটো থাকে তো চাইডে সেইটো অলপ সেই কৰি দিয়ে যদি এখনাত মানে এতিয়া জাগা আছে কিন্তু যদি এনাত মানে এতিয়া কৰি দিয়ে একদম ছেম ফিলিংছ গাইজ দিল্লী যাবই নাই আৰু অসমতে চবাৰ এই চাব পাৰে জাগাখিনি মানে একদম বঢ়িয়া একদম চুনচান জাগা বঢ়িয়া একদম না কি গাইজ গাড়ী চলাইছে কিন্তু আৰু আমাৰ ৰাইডাৰ কুটিয়া तेरा ध्यान किधर है ये तेरा हीरो इधर है तेरा ध्यान किधर है ये तेरा हीरो इधर है এতিয়া মানে আমি আহি কিনে মানে এই সেইটো আৰু বহুত ৰ'দ মানে সেইটো কাৰণে চাই আহিছোঁ এইটো আমাক গাইজা এটা গাইজ মানে এটা খুৰা এটা আছে তো খুৰাক আমি সুধিম আৰু কোনে বনাইছিল কিয় বনাইছিল এইটো হৈছে তাৰে পিছফাল গাইজ পিছফালটো একদম মানে ছেম আগফালত দৰে মানে একদম আগফালটো আনে পায় কিন্তু মানে তাৰে আগফালৰ পৰা মানে বেছি অলপ সুন্দৰটো আহে গাইজ কিয় বঢ়িয়া লাগছে দক আহিবি পাৰা আজি এই এতিয়া খুৰা এটা আছে খুৰাটোক মানে সুধিম আমাৰ এই কুৰ্তা এনেকৈ ঘূৰি আছে যা হেলমেট লৈ পাগলাৰ দৰে চালা এই খুৰা আছে মানে সি মানে খুৰা মানে কাৰোবাক এটা বাইট দি আছে মানে এটা আৰু মানে আছে ইউটিউবাৰ বাইট দি আছে তাৰপিছত যদি থাকে যদি মই সুধি ল'ম আপোনালোকে চাব গাইজ কি ধুনীয়া ফটোৰ কাৰণে ঝাকাছ তো গাইজ আমি এতিয়া মানে আমাৰ ইয়াতে মানে এটা খুৰা এটা আছে তো খুৰাক আমি সুধিম মানে এইটো মানে কোনে মানে কি উদ্দেশ্য লৈ বনাইছিল আৰু মানে ভিতৰত আমাক মানে আমি মানে ভিডিঅ' কৰা আহা বুলি গম পাই আৰু খোলাই মানে গেটখন খুলিলে আমি মানে ভিতৰত আমি এতিয়া সোমাব চেষ্টা কৰিম তো চাব পাৰে কিমান এটা সুন্দৰতা আছে ন বাপৰে বাপ তো আমি এতিয়া খুৰাক সুধিম মানে খুৰা এইটো মানে কোনে মানে কি উদ্দেশ্য লৈ সেই কৰিছিল মানে নিৰ্মাণ কৰিছিল এইটো মই আপোনাক এইটো যে গোটেইখিনি কৈ আছোঁ এইটো এটা দৰগাহ হয় আমাৰ গুৰুজনৰ দৰগাহ শ্বৰীফ তেখেত এজন আধ্যাত্মিক চুফি গুৰু তেখেতৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী তেখেতৰ অসমৰ গাঁৱে ভূঞে চুকে কোণে অসংখ্য তেখেতৰ ভক্ত আছে বা তেখেতৰ ফলোৱাৰ্ছ আছে তেখেতৰ ভক্তগণে সকলোৱে মিলি কোনোবাই ৰড দিছে কোনোবাই চিমেণ্ট দিছে কোনোবাই বালি দিছে কোনোবাই মাৰ্বল দিছে এনেকৈ
প্ৰত্যেকৰে দান বৰঙণিত বনাই গৈ থাকোঁতে এই তাজমহলৰ ৰূপটো লৈ ল'লে সেইকাৰণে মানুহে ইয়াক মিনি তাজমহল বুলিও কয় কিন্তু আমি মিনি তাজমহল বুলি নকওঁ যিহেতু আমাৰ গুৰুজনাৰ তাৰমানে এইটো দৰগাহ বা মাজাৰ শ্বৰীফ হয় আৰু খুৰাটো মানে কিমান চনৰ পৰা হে কৰি কিনে ষ্টাৰ্ট কৰি কিমান চনত 2012ত ইয়াৰ কামটো আৰম্ভ কৰিছে 12 চনৰ পৰা 2012ত আৰম্ভ কৰি 2019 চনত মানে ইয়াৰ কামটো মেইন সমাপ্ত হৈছে আৰু সেইটো ষ্ট্ৰাকচাৰ সেইটো মানে কমপ্লিট হৈ গৈছে আৰু বাকী বাহিৰৰ কাম আৰু বাকী আছে মানে আৰু যদি ইয়াতে যদি মানে পুখুৰীটো দিয়া যায় চেম মানে আৰু মানে দিল্লীৰ আগ্ৰা সেইটো লুকটো আহি যাব আৰু এতিয়া আমাৰ সেইটো আমাৰ কমিটি আছে মাজাৰ পৰিচালনা কমিটি আছে চব বস্তুৰে এটা কমিটি থাকেতো গতিকে কমিটিয়ে কি ডিচিশ্যন লয় কি কাম কৰিব সেইটো কমিটিৰ সিদ্ধান্ত মৰ্মে ইয়াৰ কামবিলাক কৰি যাই থাকোঁ আৰু মানে ঠাই মানে যিহেতু ঠাই আছে আগত মানে একদম মানে বহুত আৰু মানে কিবা কিবি মানে কৈ থাকিব পাৰে তো ইয়াৰ ভিতৰত আৰু সোমাব পৰা যাব ন পৰা যাব এইটো অনুমতি আছে তো এতে মানে গাছ মানে সেইটো নহয় হিন্দু খ্ৰীষ্টান চব মানে চব ধৰ্মৰ মানুহ আৰু সেই কৰিব পাৰে তেওঁলোকৰ ৰীতি নীতি অনুসৰি তেওঁলোকে যেনেকৈ প্ৰে কৰে যেনেকৈ প্ৰাৰ্থনা কৰে কৰিব পাৰে এইটো হ'ল মানে প্ৰে হল অৰ্থাৎ প্ৰাৰ্থনা হ'ল আৰু তো গাছ চাব পাৰে এইটোৱে মানে আমাৰ মানে যোনটো মানে মিনি তাজমহল বুলি জনা যায় আমাৰ মানে নৰ্থ ইষ্টত এইটো ফাৰ্ষ্ট ন মানে এইটো মানে নৰ্থ ইষ্টত ফাৰ্ষ্ট হয় আৰু চাব পাৰে এইটো মানে একদম মানে এইটো মানে হোল টাইপ আৰু পূৰা একদম দিল্লীৰ আগ্ৰা টাইপৰ ভিতৰটো কেৱল ছাইডৰ যোনটো এইটো কেণ্ডেল বুলি থাকে না তো সেইটোৰ বাহিৰে চব আৰু তাজমহল গাইছ তো ঠিক আছে খুৰা আৰু মানে আহিম কেতিয়াবা ঠিক আছে তো চাব পাৰে তো আমি ইয়াৰ পৰা ভিতৰৰ পৰা ওলাই আহিলোঁ তো আমি ইয়াৰে মানে ছাইডটো একেলগে ভালকৈ দেখাই দিছোঁ মানে এই চাব পাৰে এতিয়া মানে ধূপ চাকিও জ্বলা হয় মানে তো ইয়াতে মানে কোনো মানে অকল যি মানে মুছলমানৰ যি অকল মানুহে ভাবেতো নহয় মানে চব ধৰ্মৰ মানুহ অহা যায় মানে হিন্দু ধৰ্ম হওক কিবা হওক নাই গাইছ আমাৰ ই মানে একদম পূৰা ফটো উঠি আছে ইছ পাগলা আমি এতিয়া ইয়াৰ পৰা যাওঁ মানে এইটো মানে গাইছে এটা যি ফেক নিউজ আছে ন মানে 3 বাৰ বনাই কিনে 3 বাৰ ভাঙা তো এইটো নহয় তো এৰে মানে যোনটো এই ওপৰৰ মানে যোনটো এই গ'ল্ড এইটো কি বুলি কয় মুকুটটো আৰু তো সেইটোহে মানে অলপমান ফাইটছি তো ফাটাৰ কাৰণে মানে সৰু ৰদ দিছিল তো সেইটো কাৰণে মানে সেই কৰিছে মানে সেইটো চেঞ্জ কৰি দিছে তো সেইটো 3 বাৰ বনাই কিনে এইটো 3 বাৰ ভাঙা নাই গাইছ এইটো ফেক নিউজ মিছা কথা তো আমি তাৰ পৰা ওলাই দিওঁ আমাৰ পাঠানে হেলমেট আনবা গৈছে গাইছ তো ভিডিঅ'টো গাইছ কেনে পালে জনাব দুটা আপি আছিল গাইছ কোনফালে বা গেল বা আপি তাক কোনফালে গেল